মই যুগল কলিতাই কৈছোঁ। জানুৱাৰী মাহৰ 5 তাৰিখ 2026 চন চাউথ কোৰিয়াৰ ছ'ল মহানগৰীৰ এটা গলিত এনেকুৱা সৰু সৰু গলি বহুত আছে। গলিবিলাকত বহুত দোকান দেখিছেনে? কিবা নুডল বাৰ হৈছে, চব বস্তু কোৰিয়ান ভাষাত লিখা, অন্য ভাষাত ইয়াত প্ৰায় একো লিখাই নাথাকে। তাৰপিছত এইখন কিবা বেলেগ ধৰণৰ ৰেষ্টুৰেণ্ট। এইখনত মই এতিয়া খালোঁ অলপ আগতে, ইয়াত চিকেন খালোঁ, ইয়াত কিবা এটা চিকেন খালোঁ, কুকুৰা চৰাই ভজা, ইমান জ্বলা, একেবাৰে আমাৰ ভোট জলকীয়াৰ নিচিনা। তাৰপৰা এইবিলাক মানুহে ঘূৰি ফুৰিছে। ইয়াত বেছ ঠাণ্ডা আজি, 0 ডিগ্ৰীৰ তলত, চেণ্টিগ্ৰেডৰ তলত, কিন্তু মানুহে ভৰ্তি ইয়াত। এইখনো এখন ৰেষ্টুৰেণ্ট আৰু এখন ৰেষ্টুৰেণ্ট, আৰু মানুহবিলাক সাধাৰণতে মানুহবিলাকে ইংৰাজী নকয়, সাধাৰণতে চব কোৰিয়ান ভাষাত লিখা থাকে আৰু কোৰিয়ান কথা কয়। আৰু কিন্তু বহুত দোকান, ৰেষ্টুৰেণ্ট, তেনেকুৱা ধৰণৰ বস্তু ভৰ্তি ইয়াত। এইখিনি দেখুৱাইছোঁ। এইফালে বহুত দূৰলৈ গৈ আছে, এইফালে বহুত দূৰলৈ গৈ আছে। দূৰত ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ ঘৰ আছে, কিন্তু সৰু সৰু 2, 3, 4 মহলীয়া ঘৰেই ভৰ্তি ডাঙৰ ঘৰতকৈ।